पागल हुआ तो राती एक साथ गजी उठा परोखे बुझा दुख नुकी হাঁহি দিলিছো। নমস্কাৰ ভিডিঅ'লৈ মই যেতিয়া ভিডিঅ' বনাবলৈ সিহঁতৰ উৎপাত বেছি হয় আৰু সকলোৱে ভালেই আছে আৰু মই ভালে আছোঁ। মই এতিয়া ফুলত পানী দিব লৈছোঁ। ফুলবিলাক বহুত বেয়া হৈ গৈছে ৰ'দটো পাই। ৰ'দটো যিহেতু বহুত ডাঙৰকৈ দিছে আৰু মই দেখুৱাই আছোঁ মোৰ দুজোপামান ফুল আছে, বহুত বেছি নাই, মাত্ৰ দুজোপামান আছে। তাকে আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই এইজোপা অমিতা লাগিছে। এইটো ৰঙা জবাটো ৰুইছিলোঁ, নতুনকৈ উঠিছে আৰু বহুত ৰ'দ পালে যে ধুনীয়া হৈছেগৈ। এইটো বগা জবাটো, এজোপা খুব কম সময়তে বহুত ডাঙৰ হ'ল পটাপট। এইটো ভোট জলকীয়া গছ, জলকীয়া এইটো ছিঙি ছিঙি খাই থাকোঁ আৰু এটা এটা। এই কলগছজোপা ৰোৱা 5 মাহমান হৈছিলেহে, তো 5 মাহতে পুলিও ঢেৰ ওলালে, কলগছটো বহুত ডাঙৰ হৈ গ'ল। এইখন আমাৰ কল্পজিত ফাষ্টফুড, মৰাণত চিল্কালেণ্ডৰ ওচৰত, অৰিয়ান ষ্টুডিঅ'ৰ ওচৰৰ কাষতে। এইকেইদিন বন্ধ আছিলে, কাইলৈৰ পৰা খুলিব। আমাৰ এই ৰজাকেইটা আমি ৰজা হয় নাই? এয়া চুপু ৰজা, এয়া চুম্পী ৰাণী হয় নাই? তোমাক পানী দি দিলে জাপ মাৰি যাব। টেঙা এজোপা ৰোৱা হৈছিলে, গোটেই গান্ধীয়ে খাই খাই গোটেই টেঙাবোৰ খাই পেলালে, শেষ হৈ থাকিলে। এতিয়া নাই এজোপা টেঙা, ক'ৰবাত এতিয়া দুটি আছে নেকি। এইজোপা এই পকি পকি গৈছে, টেঙাবোৰ বেয়া হৈ গৈছে, গোটেই টেঙাবোৰ সৰি থাকিলে। বহুত টেঙা লাগিছিলে, গোটেইবোৰ শেষ। সেইজোপা নেমু টেঙা আছিলে, সেইজোপা সৰি শেষ। কিবা গান্ধীয়ে খালে বোলে। তাত নেমু টেঙা, গোল নেমু দুটামান আছে, ওচৰত গৈ দেখাইছোঁ ৰ'ব। ইয়াত এটা দুটাহে আছে, বেছি নাই। গোটেইবিলাক সৰাই পেলালে। কিবা নৰসিংহ, কম জেগা, অলপ অলপ বস্তু আছে। এইটো নেমু টেঙা। আৰু ভাল বস্তু এটা দেখাইছোঁ, আমাৰ ঠাণ্ডা দিনত জুই ধৰিবৰ কাৰণে এটা বস্তু আছে, যাব দেখাইছোঁ। এয়া ধুনীয়াকৈ বনাই লৈছোঁ, ইয়াত জুই ধৰিবৰ কাৰণে। সেইটো আৰু ফুলৰ পুলি এটা আনি থৈছোঁ, ৰুবলৈ আছে, সেইটো ৰুব লাগিব। চম্পী জানি, হাই চম্পী, চম্পী
কি 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 উৱা এইখিনি লাকি বেম্বু এইটো চিনি নাপাওঁ লাকি বেম্বু আছে চব এইকেইটা মমিচকাই দিছিলে তাইৰ নামটো ল'বলৈ দিছে সেইকাৰণে লৈছোঁ এনেকৈ ৰুই থৈছোঁ অকণমান অকণমান আৰু বেছি ফুল নাই চাইকেলখন প্ৰেক্টিচলৈ যোৱা বহুত দিন প্ৰেক্টিচলৈ যোৱাই নাই চাইকেল চলোৱা হোৱাই নাই গতিকে এখন এনেকৈ কৰি আছে ভাবিছোঁ কাইলৈ মানৰ পৰা প্ৰেক্টিচ যাম যিহেতু শকত হৈ গৈছোঁ যিহেতু আচলতে মই 4টামান বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানুহজন ঘৰলৈ গৈছে মানে বা ঘৰত গৈছে মোৰ বা ঘৰত মাছ ধৰিবৰ কাৰণে গৈছে তাৰ পৰা ফোন এবাৰ ধুমুহা দিওঁতে ভাঙি পৰিছিলে দুটামান ডাল ইয়াতে জিৰাই দিছোঁ এইখিনি আমি গাঁও ঘৰলৈ লৈ যাম বুলি ভাবিছোঁ তাৰপিছত ইয়াত নহৰু পিঁয়াজৰ হেৰি ইয়াত পচাইছিলোঁ হৈছেগৈ আৰু লাহেকৈ হালধি গছ এইজোপা মধুৰি গছ চৰাই খাই খাই শেষ কৰি দিছে মানুহে খাবই পৰা নাই ইয়াত এটা আছে বাৰু সেইটো চাহ একাপ বনাই লৈছোঁ এতিয়া খাই লওঁ কাৰণ ৰাতিপুৱাৰ পৰা চাহ খোৱা হোৱা নাই সেইকাৰণে চাহ অকণমান খাই লওঁ চাহ অকণমান খালেহে দিনটোলৈ ভাল লাগি থাকে আজি দিনটো বহুত বেয়া বেয়া লাগি আছিলে গতিকে চাহকাপ খাই দিলে কিজান ভালেই লাগে ভাবিলোঁ চাহকাপ খাই লওঁ চাহ খোৱা অভ্যাসটো এৰিছোঁ কিন্তু নোৱাৰিছোঁ ৰাতিপুৱা শুই উঠি গৰম পানী এগিলাচ খাওঁ আগতে চাহ খাইছিলোঁ আৰু নোৱাৰিছোঁ দেখোন দিনটো টোপনি টোপনি লাগি থাকে আৰু চকু ফুলিয়ে আছে শুই থাকিলেও শান্তিয়ে নাপাওঁ মানুহজনে যিহেতু বা ঘৰত গৈছিলে মাছ আনিবলৈ আৰু এইখিনি জীয়াই থকাখিনি পানীত দি থৈ দিছোঁ আৰু বাকীখিনি এনেকৈ মায়ে বাচি মেলি দি পঠাইছে এইখিনি পুঠি মাছ শিঙৰা মাছ আৰু এইটো কি কয় মই নামটো পাহৰিছোঁ এইখিনি ছাগলী মাংস আলু এয়া মাছ শিঙৰা মাছ আৰু পুঠি মাছ এয়া ঢেকীয়া আলু চানা ভাজি মই ওলাইছোঁ আজি ওচৰৰে এখন সভা আছে আৰু আজি মই সভা খাবলৈ ওলাইছোঁ বহুত বেছি গৰম পৰিছে বহুত ডাঙৰকৈ ৰ'দটো দিছে চাওকচোন আপোনালোকে ইমান ডাঙৰ ৰ'দ ওলাই যোৱাটোৱেই বহুত কষ্টকৰ হয় আচলতে আৰু মোৰ লগত যাব আমাৰ ঘৰৰ বৌ বৌ যাব ওচৰৰে খুৰী এগৰাকী যাব তেওঁলোক আহি আছে এয়া বৌ ছোৱালীজনী খুৰী আৰু খুৰী গৈ আছোঁ সন্মুখৰ পাই গ'লোহি বাইদেউ হয়
এইটো চিলি চিকেন বুলি কয় আৰু এইটো মানে কাঁচা বাদাম নহয় কাঁচাবোৰ লগতে খাই আছোঁ মৃদুদাই মই এটা ক'ল্ড ড্ৰিংকছ লৈ দিছোঁ লগত ক'ল্ড ড্ৰিংকছটো মানে ইতিমধ্যে শেষ হৈছে সেইকাৰণে খাই আছোঁ এইখিনি খাই আছে এইফালে এইজনে আমাৰ আলহী আৰু দেই আজি অহা আলহী আপোনালোকে চিনি পাইছে আমাৰ ধীৰাজ কাশ্যপ আৰু মোৰ লগত আজি কোনোবা এয়া ধীৰাজ কাশ্যপৰ সহধৰ্মিনী আমাৰ এইজনে পপকৰ্ণ বনাইছে পপকৰ্ণ এয়া মাছ ভাজিব লৈছোঁ এয়া চিলি চিকেন আজি ধীৰাজে ধুনীয়াকৈ গান এটা গাই শুনাব আমাক গাবা নাই গান গাম অকণমান খালি দেৰিকৈ গাম পানীখিনি খাম ভাত চাত খাই ঠিক আছে ঠিক আছে কিবা এটা কৈ দিয়া কিনো ক'ম আৰু এতিয়া বহুত অকলে আহিলোঁ আৰু মৃদুদাই খুব ধুনীয়াকৈ চিলি চিকেন বনাইছে বুলি ক'লোৱেই অলপ আগত আৰু এতিয়া আমি এইবিলাক খাই আছোঁ তাৰপিছত ভাত খোৱাটো অকণমান কিবা কিবি কেনেকৈ খাওঁ কি কৰোঁ এইবিলাক দেখাই যাম আৰু আজিকালি মানে খোৱা ফুৰিবিলাক অলপ বেছিকৈ চলে ন গতিকে সেইকাৰণে এইবিলাকে দেখাই আছোঁ অহা পাছৰ পৰা এইবোৰ খাই আছোঁ আৰু ধুনীয়াকৈ এইটো খালি বেলেগ বস্তু নহয় খালি এতিয়া পানী হ'ব ক'ল্ড ড্ৰিংকছ খাইছোঁ হ'ব পিছলৈ দেখুৱাই আছোঁ ধীৰাজ খাইছা আলহী এনেকৈ তলতে ভাত খাইছে প্ৰতিটো কথা মোৰ হেৰি আইতা মোৰ আইতা ভাল আৰু একেবাৰে শেষত খানা চানা খাই মেলি আমি আজৰি আৰু এতিয়া আমি এনিডা ক্ৰিয়েটিভ ষ্টুডিঅ'ত মৃদুদা আছে আৰু খুব ভাল লাগিলে আহি মৃদুদাহঁতৰ ঘৰত আৰু এটা ষ্টুডিঅ' আছে বুলি সকলোৱে জানেই যিহেতু মই দেখাই দিছোঁ অকণমান ধুনীয়াকৈ বেকগ্ৰাউণ্ডটো খুব ধুনীয়াকৈ এনেকৈ আৰু এইফালে হালধীয়া পিন্ধি থকা এগৰাকীৰ কথা মই নকওঁ এতিয়া এগৰাকী পাছত ক'ম এইফালে বৌ মৃদুদা এতিয়া আহিলে খুব ভাল লাগিলে মস্তি কৰিলোঁ এতিয়া বহুত পুৰণি কথা উলিয়ালোঁ আমি ভাল লাগিলে কিছুমানৰ কাৰণে অলপমান আমি মানে কি ক'ম ল'ৰালি কালতে অলপ উভতি গৈছিলোঁ ভাল লাগিলে মানে দেখা কাললৈ উভতি গৈছিলোঁ তেতিয়া খুব হাঁহিলোঁ ফূৰ্তি কৰিলোঁ আকৌ এদিন এনেকৈ লগ পাম এয়াই হৈছে এনে ষ্টুডিঅ' আৰু খুব ভাল লাগিলে আহি খুব ধুনীয়াকৈ খানা চানা খালোঁ আৰু মৃদুদাৰ কথা পাতিলোঁ আৰু প্ৰায় আজি 4 বছৰ মূৰত এনেকৈ লগ হৈছোঁ ফেমিলিৰ সৈতে ধুনীয়াকৈ লগ হৈছোঁ লগ হৈয়ে থাকোঁ আজি ফেমিলিৰ লগ হৈছোঁ আহিলে ভাল লাগিলে খুব ভাল লাগিলে আৰু এয়া এনি ক্ৰিয়েটিভ ষ্টুডিঅ' যাতে সদায় তাকে কামনা কৰিছোঁ পাছফালৰ বেকগ্ৰাউণ্ড ভইচ কেইটামান আহি আছে এইকেইটা ইগন'ৰ কৰিব এইকেইটা আমাৰ হিৰ'কেইটা মানে ভাল লাগিলে আহিলা ভাল লাগিলে আহি থাকিবা মাজে মাজে এতিয়া আমি মানে কি 4 বছৰ মূৰত আহিছে আহিম গৈ আৰু যিহেতু বহুত দিনৰ মূৰত ওলাই আহিছিলোঁ মই ঘৰৰ পৰা আৰু যোৱাকালি এটা ভিডিঅ' আজি মই এটা ভিডিঅ'তে মই এড কৰি দিছোঁ আৰু এতিয়া বৰ্তমান আছোঁ গতিকে আজি 4 বছৰ হ'ব 4 বছৰ পিছত আমি বিশেষ কাৰোবাৰ মানে আলহীক খুৱাই বোৱাই পঠালোঁ আৰু এইমাত্ৰ কাম কৰি মেলি আজৰি হৈছোঁ আৰু কেইটামান কাম আছে কৰি মেলি এতিয়া বহুত ৰাতি হ'ল প্ৰায় 12টামানে বাজিলে আৰু ভাল লাগিলে বহুত দিনৰ মূৰত আহিলে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লাইক এটা মাৰি দিব আজিলৈ ভিডিঅ'টো